নমস্কাৰ ছাৰবাইদেউসকল অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ এইবাৰ 50% মূৰ্গীয়া বানচ বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব আমি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ ওলাইছোঁ হয় ছাৰবাইদেউসকল আপুনি অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় আপুনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাইবা তৃতীয় বৰ্গৰ কৰ্মচাৰী নাইবা দ্বিতীয় বৰ্গৰ কৰ্মচাৰী নহওক কিয় আপোনাৰ যি বেচিক পে আছে মানে আপোনাৰ মূল বেতন আৰু আপোনাৰ মূল স্কেল আৰু আপোনাৰ গ্ৰেড পে এই দুটা লগাই যি আপোনাৰ বেচিক পে হয় আপোনাৰ সেই বেচিক পেৰ ওপৰত আপোনালোকৰ 4% দৰমহা বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি হ'লে আনহাতে আপোনালোকে এৰিয়াৰ কিমান লাভ কৰিব সেই সম্বন্ধে আমি ক'বলৈ ওলাইছোঁ ছাৰবাইদেউসকল এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো সৈতে খবৰ তথ্য সহকাৰে সকলো টেকত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰবাইদেউসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এয়া চাওক যিসকল কৰ্মচাৰী নাইবা পেঞ্চনাৰৰ বেচিক পে আপোনাৰ 9,000 টকা তেওঁলোকে বৰ্তমান সময়ত দিয়ে লাভ কৰি আছিলে 4,140 টকা আনহাতে তেওঁলোকৰ এইবাৰ 50% দিয়ে হোৱাৰ ফলত তাৰমানে পোনে 4% দিয়ে বৃদ্ধি হোৱাৰ ফলত এইবাৰ তেওঁলোকৰ বেচিক পে হ'বগৈ 4,500 টকা তাৰমানে পোনে তেওঁলোকে 360 টকা তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ল আৰু এয়া তেওঁলোকৰ এৰিয়া লাভ কৰিব আপোনাৰ ইয়াৰ 4 গুণ পূৰণ 360 টকাৰ 4 গুণ আপোনালোকে লাভ কৰিব এটা আমি ক'বলৈ ওলাইছোঁ ছাৰবাইদেউসকল দ্বিতীয়টো আৰু আমি যদি এনেকৈ প্ৰতিটো যদিহে আমি কৈ যাওঁ তেনেহ'লে ভিডিঅ'টো আপোনাৰ 20 মিনিট দিন হ'ব সেয়েহে ইমান ডাঙৰ ভিডিঅ' চালে আপোনালোকৰ আমনি লাগিব সেয়েহে আমি ভাবিছোঁ বেচিক পে আমি তিনিটাকৈ কম তেনেহ'লে আমি ইয়াত ধৰিম মাজৰটো যিসকল ছাৰবাইদেউৰ 12,700 টকা বেচিক তেখেতসকলে দিয়ে পাই আছিলে 5,840 টকা তেওঁলোকে এইবাৰ দিয়ে লাভ কৰিব 6,350 টকা তাৰমানে পোনে বৃদ্ধি হ'ব 508 টকা আনহাতে তেওঁলোকে 4 মাহৰ এৰিয়া লাভ কৰিব 2,032 টকা এইবাৰ আমি ক'বলৈ ওলাইছোঁ যিসকল ছাৰবাইদেউৰ বেচিক আপোনাৰ 15,700 টকা তেখেতসকলে বৰ্তমানে দিয়ে পাই আছে 7,222 টকা তেওঁলোকৰ এইবাৰ দিয়ে হ'ব 7,850 টকা তাৰমানে পোনে দৰমহা বৃদ্ধি হ'ল 628 টকা আনহাতে তেওঁলোকে এয়া 628 টকাকৈ 4 মাহৰ তেওঁলোকে এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে যিসকল ছাৰবাইদেউৰ বেচিক পে 16,400 টকা তেখেতসকলে বৰ্তমানে পাই আছে 7,544 টকা 50% দিয়ে হোৱাৰ ফলত তেওঁলোকে লাভ কৰিব 8,200 টকা আনহাতে তেওঁলোকৰ পোনে দৰমহা বৃদ্ধি হ'ল 656 টকা আৰু এয়া তেওঁলোকে 4 মাহৰ আপোনাৰ পূৰণ কৰি যিমান হয় 18,000 টকা তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যিসকল ছাৰবাইদেউৰ বেচিক পে আপোনাৰ 19,400 টকা তেখেতসকলে বৰ্তমানে দিয়ে পাই আছে 8,924 টকা তেওঁলোকৰ এইবাৰ 50% দিয়ে হোৱাৰ ফলত তেওঁলোকৰ এইবাৰ দিয়ে লাভ কৰিব 9,700 টকা যাৰ ফলত তেখেতসকলৰ পোনে দৰমহা বৃদ্ধি হ'ব 776 টকাকৈ প্ৰতি মাহে বৃদ্ধি হ'ব আৰু ইমান টকা তেওঁলোকে 4 মাহৰ এৰিয়াৰ লাভ কৰিব আনহাতে যিসকল ছাৰবাইদেউৰ বেচিক আপোনাৰ 22,500 টকা তেখেতসকলে বৰ্তমানে দিয়ে লাভ কৰি আছে 10,350 টকা তেখেতসকলৰ পোনে দৰমহা বৃদ্ধি পাব এইবাৰ 50% দিয়ে হোৱাৰ ফলত দিয়ে হ'বগৈ 11,250 টকা যাৰ ফলত তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব আপোনাৰ 900 টকা তেওঁলোকৰ চেলাৰীত বাঢ়িব আনহাতে তেওঁলোকে 4 মাহৰ এৰিয়া লাভ কৰিব 3,600 টকা এয়া আমি 1,800 টকা মানে 2 মাহৰ ওলাই ৰাখিছিলোঁ এতিয়া ঠিক তেনেদৰে যিসকল ছাৰবাইদেউৰ বেচিক পে 22,400 টকাৰ তেওঁলোকে দিয়ে পাই আছে 11,040 টকা যাৰ ফলত তেখেতসকলে আপোনাৰ বৰ্তমান দিয়ে হ'ব 50% দিয়ে হোৱাৰ ফলত 12,000 টকা লাভ কৰিব তেখেতসকলৰ দৰমহা বৃদ্ধি হ'ব পোনে 960 টকা আনহাতে তেওঁলোকে আপোনাৰ 4 মাহৰ এৰিয়াৰ লাভ কৰিব
ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক পে 26,400 টকা তেখেতসকলে দিয়ে পাই আছে 12,144 টকা তেওঁলোকৰ এইবাৰ 50% দিয়ে হোৱাৰ ফলত তেওঁলোকৰ দিয়ে হ'বগৈ 13,200 টকা তাৰমানে তেখেতসকলৰ পোনে পোনে আপোনাৰ দৰমহা বৃদ্ধি হ'ব 1,056 টকা আনহাতে 4 মাহৰ এৰিয়াৰ লাভ কৰিব আপোনাৰ 4,224 টকা ছাৰ বাইদেউসকল আমি শেষত 2 মাহৰহে ওলাইছিলোঁ আপোনালোকে তাত আৰু 2ৰে পূৰণ কৰিলে আপোনালোকৰ হেয়া 4 মাহৰ এৰিয়াৰ হৈ যাব ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক পে আপোনাৰ 29,200 টকা তেখেতসকলৰ বৰ্তমান সময়ত দিয়ে পাই আছে 13,432 টকা তেখেতসকলৰ এইবাৰ 50% দিয়ে হোৱাৰ ফলত তেখেতসকলৰ দিয়ে হ'বগৈ 14,600 টকা যাৰ ফলত তেখেতসকলৰ পোনে পোনে দৰমহা বৃদ্ধি হ'ব 1,168 টকা আৰু ইমান পৰিমাণে টকা তেওঁলোকে 4 মাহৰ 4 গুণ তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব তাৰমানে প্ৰায় 5,000 টকা তেখেতসকলে এৰিয়াৰ পাব এতিয়া আপোনালোকৰ যদি 30,000 টকা তেনেহ'লে আপোনালোকে ইয়াত চাব আমি এইটো নকওঁ নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব আনহাতে যিসকল ছাৰ বাইদেউৰ ইয়াৰ ভিতৰত হয় তেওঁলোকে নিজে এইটো ভিডিঅ'টো পষ্ট মাৰি চাই ল'ব নাইবা আমাক কমেণ্ট ছেকশ্যনত তেওঁলোকৰ বেছিক পেটো লিখি জনালেও আমি সেয়া নিশ্চয় আমি কমেণ্ট ছেকশ্যনত উত্তৰ দিবলৈ চেষ্টা কৰিম যিসকল ছাৰ বাইদেউৰ বেছিক পে 32,000 টকা তেখেতসকলে দিয়ে লাভ পাই আছে 14,720 টকা তেখেতসকলৰ 50% দিয়ে বৃদ্ধি হোৱাৰ ফলত এইবাৰ দিয়ে হ'বগৈ 16,000 টকা তাৰমানে তেখেতসকলৰ পোনে পোনে দৰমহা বৃদ্ধি হ'লগৈ 1,280 টকা আনহাতে তেখেতসকলে 4 মাহৰ এৰিয়াৰ লাভ কৰিব এতিয়া ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক আপোনাৰ 35,000 টকা তেখেতসকলৰ এইবাৰ 4% দৰমহা বৃদ্ধি হোৱাৰ ফলত তেখেতসকলৰ দৰমহা পোনে পোনে বৃদ্ধি হ'বগৈ 1,400 টকা আনহাতে এয়া আমি 3 মাহৰ এৰিয়াৰ উলিয়াইছিলোঁ কিন্তু আশা কৰা গৈছে তেওঁলোকে 4 মাহৰ এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক পে আপোনাৰ 30,000 টকা তেখেতসকলে পোনে পোনে দৰমহা বৃদ্ধি হ'ব 1,440 টকা আনহাতে তেখেতসকলে 4 মাহৰ এৰিয়াৰ লাভ কৰিব ছাৰ বাইদেউসকল আপোনালোকৰ যাৰ যিমান বেছিক সেয়া আপোনালোকে পষ্ট মাৰি চাব পাৰিব আমি এয়া সম্পূৰ্ণখিনি ক'বলৈ বিচৰা নাই ইয়াত আমি বেছিক ধৰিছোঁ 3,600 টকাৰ পৰা 39,500ৰ ভিতৰত ইয়া আপোনালোকৰ ইমান পৰিমাণে দৰমহা এইবাৰ বাঢ়িব আৰু এই মাজৰ লাইনৰ যিটো দৰমহা বাঢ়িব আপোনালোকে 4 মাহৰ এৰিয়া লাভ কৰিব আমি ইপিনে সপিনে 3 মাহৰ উলিয়াইছিলোঁ কিন্তু আপোনালোকে এয়া 4 মাহৰ লাভ কৰিব আমি পৰৱৰ্তী এয়া কালেকশ্যন কৰি আমি আৰু এটা লাগি ভিডিঅ' বনাই দিম ঠিক তেনেদৰে 29,000 টকাৰ পৰা ইয়াতে 42,500ৰ ভিতৰত যাৰ তেখেতসকলৰ এয়া মাজৰ লাইনত ইমানকৈ বৃদ্ধি পাব আৰু তেওঁলোকে 4 মাহৰ এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে ইয়াত চাব আমি ওলাইছোঁ 43,000 টকাৰ পৰা 46,000 টকাৰ ভিতৰত তেখেতসকলৰ দৰমহা বৃদ্ধি হ'ব ইমান আপোনালোকে মাজৰ লাইনটো চালে হ'ল আৰু এই মাজৰ লাইনৰ সম পৰিমাণৰ টকা তেখেতসকলে 4 মাহৰ এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে ইয়াতে চাব 46,500 টকাৰ পৰা 49,500 টকাৰ ভিতৰত যাৰ তেখেতসকলে এয়া মাজৰ শাৰীত চাব পোনে পোনে ইমান টকা তেওঁলোকৰ বৃদ্ধি হ'ব আৰু এয়া 1 মাহত বৃদ্ধি তেওঁলোকে এয়া 4 মাহৰ আপোনাৰ এৰিয়া লাভ কৰিব আমি সপিনে এয়া 3 মাহৰহে উলিয়াইছিলোঁ পৰৱৰ্তী আমি 4 মাহৰ আকৌ এটা উলিয়াই আকৌ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আমি লৈ আহিম ঠিক তেনেদৰে 48,500 টকাৰ পৰা 51,500 টকা বেছিক পে যাৰ তেখেতসকলৰ পোনে পোনে বৃদ্ধি হ'ব এয়া চাব মাজৰ লাইনত আৰু তেখেতসকলে 4 মাহৰ এৰিয়াৰ লাভ কৰিব ঠিক তেনেদৰে 50,000 টকাৰ পৰা 53,000 টকাৰ ভিতৰত যাৰ যাৰ বেছিক তেখেতসকলে এয়া 4% এইবাৰ দিয়ে বৃদ্ধি হোৱাৰ ফলত তেখেতসকলৰ ইমানকৈ দৰমহা বৃদ্ধি পাব 50% দিয়ে যিহেতু হ'ল আৰু তেওঁলোকে 4 মাহৰ এৰিয়াৰ লাভ কৰিব আৰু যিসকল ছাৰ বাইদেউৰ ইয়াৰ ভিতৰত নাই তেওঁলোকে নিশ্চয় বেছিক পেটো লিখি আমাক কমেণ্ট ছেকশ্যনত জনাব আমি নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম